হেই বন্ধু বান্ধৱীসকল, মই আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ কাৰণে লৈছোঁ মই কণী কেইটামান বইল কৰি লৈছোঁ, বিলাহী অলপ কাটি লৈছোঁ, পিঁয়াজ এটা দিছোঁ, আদা নহৰু দিছোঁ, কেঁচা হালধি এটুকুৰা দিছোঁ আৰু লগতে জলকীয়া দিছোঁ, কেঁচা জলকীয়া। সৰু আলু কেইটামান বইল কৰি লৈছোঁ আৰু কাবিলি বুট কেইটাও বইল কৰি লৈছোঁ। কেৰাহীটোত মিঠাতেল অলপ দিলোঁ। এয়া বইল কৰা কণীকেইটা ফ্ৰাই কৰি লৈছোঁ অলপ। আলুকেইটাও অকণমান মই ফ্ৰাই কৰি ল'ম। অকণমান হালধি দি দিছোঁ। বগা জিৰা অলপ দিছোঁ। পিঁয়াজ দিছোঁ। পেষ্ট কৰি থোৱা কেঁচা হালধি, বিলাহী আৰু কেঁচা জলকীয়া, আদা নহৰুখিনি মই দি দিছোঁ। ৰঙা জলকীয়া গুড়া অলপ দিছোঁ, মেগী মছলা অলপ দিছোঁ আৰু জিৰা অলপ দিছোঁ। এতিয়া এইখিনি অকণমান টাইম ভাজি ল'ম। এতিয়া বইল কৰি থোৱা কাবিলি বুটখিনি দি দিছোঁ। এতিয়া বইল কৰি থোৱা আলুকেইটা দি দিছোঁ। কেঁচা জলকীয়া 3টামান দিছোঁ। অলপমান পানী দিছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা কণীকেইটা দি দিছোঁ। এয়া খাবলৈ পৰা হৈ গৈছে। শেষত মই ধনিয়া অলপ দি দিছোঁ। ভিডিঅ'টি চাই কেনে পালে লাইক কমেণ্ট কৰিব নাপাহৰিব।